মাহত ওলকচুৰ লগত মাছৰ আঞ্জাখন বাৰু কাৰ কাৰ প্ৰিয় মোৰতো খুবেই প্ৰিয় আৰু আগৰ পৰাই দেখিছিলোঁ ভাদ মাহত আইতাহঁতে কৈছিলে যে ওলকচুৰ লগত মাছৰ আঞ্জা খাব লাগে এনেকুৱা বোলে কিবা নিয়ম আছে মই ইমান ভালকৈ পিছে নাজানো তথাপিও মই কেনেকৈ বনালোঁ সেয়ে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ এয়া কচু বিলাহীখিনি মই কাটি লৈছোঁ লগতে এয়া ডাঙৰ ডাঙৰ মাছ লৈছোঁ এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ বলক এয়া কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে মিঠাতেল দিছোঁ আৰু এতিয়া মই অকণমান মাছখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম আৰু এয়া দেখিছেনে মাছখিনি ফ্ৰাই কৰা হৈ গ'ল তাৰপিছত একেখিনি তেলতে পাঁচফোৰণ কেইটামান দিলোঁ আৰু পিঁয়াজ দিলোঁ এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজা হোৱাৰ পিছত কচু আৰু বিলাহীখিনি দিলোঁ আৰু তাৰপিছত সোৱাদ অনুসৰি নিমখ আৰু ৰংগুড়া দিলোঁ আৰু একো মা মছলাৰ প্ৰয়োজন নাই একেবাৰে চিম্পুল ৰেচিপি হয় পিছে মই ইয়াতে একো ৰেচিপি বুলি দিয়া নাই মইনো ভাদ মাহত কচু বিলাহীৰ সৈতে মাছৰ আঞ্জাখন কেনেকৈ বনাইছিলোঁ সেইখিনিয়ে আপোনালোকক দেখাই আছোঁ আৰু এয়া ধুনীয়াকৈ বিলাহীখিনি মজি যোৱাৰ পিছত ইয়াতে মই গৰম পানী দি দিলোঁ আৰু উতল অহাৰ পিছত ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিলোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ আঞ্জাখন হৈ গ'ল আৰু একেবাৰে শেষত পাৰিলে আপোনালোকৰ ওচৰত যদি ধনিয়া পাত থাকে ধনিয়া পাত দিব মোৰ ওচৰত নাছিল কাৰণে দিয়া নাই আৰু কেইটামান গোটা জলকীয়া এনেকৈ টেঙা আঞ্জাত দিলে খুবেই টেষ্টি হয় আঞ্জাখন আৰু এতিয়া দেখিছেনে ভাতৰ লগত গৰমে গৰমে মাছৰ আঞ্জাখন বাঢ়ি দিছোঁ খোৱাহে কথা আৰু পিছে আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ বাৰু মোৰ মিনি ব্লগ ৰেচিপি ভিডিঅ' নে থালি ভিডিঅ' ভাল লাগে এটা কমেণ্ট কৰি জনাব তেতিয়া মোৰ ভিডিঅ' বনোৱাত সহায় হয় আৰু একেবাৰে শেষত ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি দিব আজিলৈ বাই বাই